তো এতিয়া বাজিছে 5টা কল মাৰি দিয়ে ফালে অলপ অলপ আন্ধাৰ পোহৰ হৈছে তো হেল্ল' গাইছ কি খবৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম হৈছে ৰাতিপুৱা ওলাই আহিলোঁ ৰাইডত যাম সৌজন ৰাইডাৰ তো ওচৰলৈ যাওঁ এইকেইজনেই হৈছে আৰু আমি 7জনে গৈ আছোঁ চাইকেল ৰাইডত तो अभी हमारा यात्रा चालू हो गया है एक ठो जा रहा है ठंडा ठंडा ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ বহুত দিন ব্লগো বনোৱা নাই আছিলোঁ কেইবাদিনো হ'ল তো আজি এনেকৈ মোবাইলটো হাতত লৈ ওলাই আহিছোঁ আৰু আজি শদিয়ালৈ যাম বুলি ভাবিছোঁ তাৰমানে আমাৰ ইয়াৰ মাকুম জিঅ' পইণ্টৰ পৰা শদিয়ালৈকে আমি চাইকেলত যাম ৰাইড কৰিম এয়া আহিছে বিকাশ তো চাই থাকক ভিডিঅ'টো শেষলৈ চাব এইফালে চাব পাৰে আকাশখন ইমান ভাল লাগিছে এইখন মাকুম ভাবিছত এইফালে যোৱা ৰাস্তাৰে গৈ আছোঁ মাকুম বাইপাছৰ জিঅ' পইণ্টৰ পৰা আৰম্ভ কৰি ঢলা শদিয়া ব্ৰিজলৈকে প্ৰায় 60 কিলোমিটাৰমান হ'ব আৰু আমি ঘূৰি আহিম সেইবাবে ৰাতিপুৱা সোনকালে ওলালোঁ আৰু অহা যোৱা প্ৰায় 120 কিলোমিটাৰমান হ'ব কিমান দেৰি লাগে নাজানো ভাই এইটো দৃশ্য চাওক কিমান বঢ়িয়া লাগিছে গোটেই আকাশখন ৰঙা নিচিনা হৈ গৈছে ভাই তো গাইছ এতিয়া বৰ্তমান গৈ আছোঁ চোলাটোলা খুলি ল'লোঁ চাওক ভাগৰ লাগিলে ভাগৰ মানে এতিয়া গৰম লাগিছে আৰু গৰম লাগিলে এতিয়া চোলাটোলা খুলি ল'লোঁ আৰু এতিয়া গুৱাহাটীজন পামগৈ এতিয়া বেছি দূৰ নাই গৈ আছোঁ আৰু ভিডিঅ' চাই থাকক কি অহা নহয় ঘূৰি অহা ট্ৰিপ গতিকে সোনকালে যাব লাগিব আৰু সোনকালে আহিব লাগিব এতিয়া আমি ইয়াত আমাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং হৈছে 6:41 ঠিক কৰিব লাগে তাৰমানে এতিয়া হেৰিয়ে নোহোৱা তিনিটা অহাই নাই ক'ৰ পালেহি নাপাহি হয়তো ইমান দিন পাইছে যে কেছটো কি এইটো মেহেগানো নকবি আৰু এতিয়া ভাল লাগিব এতিয়া নিবিহে আৰু এতিয়া চেক কৰা চব চাই লওঁ আমাৰ এখন চাইকেল মানে চেণ্ডাল একদম চিগু অৱস্থা হৈছিলে ভাল দোকানৰ ওচৰত তাৰমানে দেখা গ'ল নহ'বা গ'লে তিনিডোখৰতে আকৌ খোজকাঢ়িবলগীয়া তেল খা হ'ব নোৱাৰ এইবিলাক সিদ্ধি ঘূৰাই দেখা কটম চাইকেল দোকানখনৰ পৰা আকৌ ষ্টাৰ্ট হৈছে আমাৰ যাত্ৰা যিমান আহিলোঁ আৰু আধা আছেই চাহ বাগিচা পাইছোঁহি তলাপ ডাঙৰি আৰু কিবা কিবি আছে পাই যাম ভাই
দিয়ে ন তামোল মেইন মিষ্টাৰ কাকতি কেনে অৱস্থা বেয়া নেকি ये है धुआं चारों तरफ कोहरा ही कोहरा এইডোখৰ হৈছে তালাপ টাউন বালি বজাৰ উচ্চ মাধ্যমিক বিদ্যালয় দোকানখন চব বন্ধ হৈ আছে চাব পাৰে সোনকাল হৈছেতো সেইকাৰণে বন্ধ হৈ আছে তেল যতীন তেল ভৰাবলৈ নহয় ভৰাই ইয়াত Hola. Oh. Ole hola. Ole hola. Ole hola. This is the main leader of our team. पालूंगी आम्ही এতিয়া ডাঙৰি পিছে গাড়ী না হা এক ভাই দিব ব্ৰটো বাকু মুনি পন এখন হৈছে ডাঙৰি গেট তে ভিডিও হৈছে পাবি 229 230 231 232 5 এতিয়া আমি ডাঙৰি গেটৰ পৰা ওলালো ডাঙৰি পঠা চাৰিফালে ভালো লাগিছে আহি বহুত নম্বৰ এনেকৈ সাইকেল চলাইছোঁ মানে আগতে স্কুলত নতে সাইকেলত গৈছিলোঁ বহুত দিন সাইকেল চলা নাই 746 মোৰ কাষৰলে ছাগলী यहाँ पर रुके हैं हम कुछ खाने के लिए मिलेगा या नहीं मिलेगा इसको तो करना पड़ेगा हो गया यो मैन hey guys कुछ भी नहीं है क्या ओ आटा को मार रहा है रुको इसे आगे में मिल जाएगा ये रखा होटल यहाँ पर पीछा मोड़ रहा है बेड लाख तेल मुख घाई में इसे हिसाब लगी से হ'ব अन्य हेयर फालम इंसान है या जानवर এইফালে চাব পাৰে গৰুখন কিমান গৰু আছে তাত গোটেই গাঁওখনৰ গৰু যেন একেবাৰে তাত জমা হৈছে এনেকুৱা যেন লাগিছে মুনি পাইছে নাই বাৰু এইফালে এইখিনি ঘূৰিও অহাৰ পৰা আকৌ খাই নাই অহা আছিলোঁতো গতিকে ইয়াত কলটা খালোঁ আৰু কি আছে বতাহ মুলি আছে মেঘা কি হৈছে ডেমেজ যে তো গাইজ ঢলাহঁতে দলঙলৈ আৰু বেছি দূৰ নাই তো আৰু 300-400 কিলোমিটাৰ 300-400 মিটাৰমান আছে তো অলপ উঠি দিলোঁ পানী চানী খাই দিলোঁ ক'তো একো খোৱা নাই আছিলোঁ ভাগৰ লাগিছিলে গৰমো লাগিছিলে পিয়াহো লাগিছিলে চব লাগিছিলে মুতিবও লাগিছিলে তো একেবাৰে চব শেষ কৰি পিনি আকৌ যাব লাগিব
পামগৈ এতিয়া এই টেকটো পাৰ হ'লে সেই টেকটো পাহৰি ষ্টপ নো ষ্টপ গয়িং স্বাগতম ভূপেন হাজৰিকা সেইটো লৈ এতিয়া পাই গ'লো সেই এখন ভূপেন হাজৰিকা সেইটো এতিয়া সহযোগ কৰিছে শিল জমা কৰিছে পাবা তোমাৰ চাৱনিত এই দলংখন সকলোৱে দেখিছে হ'বলা মইহে আজি দেখিছোঁ সি প্ৰথম এই দলংখন ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং হিচাপে পৰিচিত আৰু এই দলংখনত 182টা খুঁটা আছে আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 9 কিলোমিটাৰ আমাৰ কেমেৰামেন পানী শুকাই আছে ন একেবাৰে চাইকেল লাইনকে লগা লাইন লগা নহয় দুখনকে লগা এইখন ফেৰী ৰখিছে ফেৰী কাম নাই আজিকালি দলং হ'লে জানো কি ফেৰী কাম আছে বন্ধুসকল ইয়াতে অলপমান ফটো চটো মাৰি অলপ আগলৈ গৈছোঁ মানে দলংখন ওলাই শেষ কৰি থোৱা হ'বগৈ লগৰ যাব লাগে चलिए लगे सर मैं पास अलग खोके जाऊँ দলং ইয়াতে শেষ এতিয়া আমি পালোহি শদিয়া ইয়াহু এইটো ঘৰটো ষ্টাইল বেলেগ চোনটো এৰি যাওঁ ধন্যবাদ আৰু মালো চাই দিম আমাৰ অডিয়েঞ্চে দেখা দিম দেখি বহি আছো ন পাছত খাওঁতে ৰখাম মেঘা অৱস্থা বেয়া আজি না চুবাঙো দেখা নাই শ্ল' মোচন চুবাইছে সি চেকেটা বদনাম কৰি দিব মোক বদনাম কৰি দিব কৈছো নহয় ষ্টেটাছ ঘূৰিব গৰু আছে নেকি গৰু 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 য'ত নলয় যা চেক ল চেক চেক গৰু চব নাই নেকি এতিয়া মই ৰক্তিম বুলি মাতো না যতীন বুলি মাতো ৰক্তিম থাক দেই যাওঁগে আমি ৰক্তিম এতিয়া আমি যাওঁ খানা খাবলৈ আমাৰ মালভোন খাবলৈ এতিয়া দোকানত যি মাল বস্তু খাব লাগিব ন ভোক লাগিছে ক'তো খোৱা নাই এতিয়া আমি দোকানৰ তলৰ কথাখিনি সলাই চাব পাৰে কটাই পাই মাটিত বহিলো টিকা বি আছে মোৰ দিয়া পানী নহয় দেই এইটো হেৰি শাক শাক পানী বটল খান ন এই গছ বটলতে চাওঁ জেগাতে ৰৈছো আৰু
Mun deh. গ্লাছ যাব এইটো হৈছে আজি সাঁজটো চবেই খালিয়ে মোক কপাল বেয়া দুখত কেঁচা কণীত আহিলে উপায় নাইতো সিজাইছে খাই বৈ এতিয়া আৰাম কৰি আছো খাই বৈ এতিয়া চবেই জিৰণি লৈছে বেছি সময় ৰখিব নাপাওঁ আকৌ ঘৰলৈ উভতিব লাগিব গতিকে অলপ আৰাম কৰা প্ৰয়োজন চব পেকিং কৰা হৈছে এতিয়া আমি উঠিম ইয়াৰ পৰা মেহেকা কেনে অৱস্থা একদম মজা টাপা টাপ টাপা টাপ চবেই এক নম্বৰ কৰি দিছে মই যাতো খুৱাই দিম হে বাদ দিম কোৱা ন এই আচল বজে মেহেকা তো গাইছ আমি এতিয়া ইয়াত থাকিলোঁ বহুত দেৰি আধা ঘণ্টা এঘণ্টামান হ'ল প্ৰায় তো এতিয়া যাবলৈ ওলাইছোঁ তো ৰেডি না গাইছ তো চলো আমি এতিয়া গৈ আছোঁ লাহেকৈ দলংখন পাৰ হৈ শদিয়াত সোমাই মানে দোকানৰ পৰা বস্তু বাহানি লৈ গোটেইবিলাক তাৰমানে ইয়াত খালোহি দলঙৰ কিনাৰত মানে দোকানত খালে মানে একো এনজয়মেণ্টটো নালাগিব গতিকে সেইকাৰণে এৰি লৈ আনিলোঁ আৰু নিজান জেগাত খালোহি তো গাইছ এতিয়া পালোহি এতিয়া দলঙত উঠিলোহি তো এতিয়া ঘৰমুৱা হৈছোঁ ভালেই লাগিলে আৰু ভাগৰো লাগিলে ভৰিটো অলপ অলপ বিষাইছে ইমান নাই বিষয় বাৰু তো আজিৰ ভিডিঅ'টো ইমানেই যদি ছাবস্ক্ৰাইব নাপাতি ছাবস্ক্ৰাইবটো কৰি দিবি দেই